মোর নাম নূর মোহাম্মদ। আমি পানবাড়ি জিপির মানুষ। আমি না যে শক্তি কেন্দ্র পদবীতে আছো প্রমুখ। আজি ঘটনাটা কি হয়েছে? আজি আমি না যে ভোটর মিটিং করে যাওঁতে ফসাদপুর গ্রামত চাইরালিত আমাক 5 জনীয়া দুর্বৃত্তে আমাক ঘিরি লয় আর কই থাকে কেলা বিজেপি করি থাকা আমি না যে ইউটিউবের এতিয়া না যে প্রেসিডেন্ট খেলাম কেলা ভরি কাটি দিম এই কই আমাক না যে দুর্বৃত্ত না যে মারিবলৈ আহে পিছে আমাক এটা মারে পিছে আমার সৰু ভাইখিনি আহিলে আমার সৰু ভাইক সিহঁতে 5 জনে ধৰি মাৰে। সিহঁতৰ নাম আছিলে ৰেজ্জাক, মোহাম্মদ, আহমদ আৰু মোহৰি আৰু সুমাৰ আলী। প্ৰথমতে মিডিয়াক মই নমস্কাৰ জনাইছোঁ। আজি আমাৰ এটা বিশেষ দুৰ্ভাগ্য। মই মণ্ডল সভাপতি হয়। মই কিছুমান আমাৰ দলীয় হাইকমাণ্ডৰ নিৰ্দেশ মতে আমাৰ এতিয়া বুথ সবলীকৰণৰ কাম আৰম্ভ হৈছে। প্ৰতিখন বুথতে বুথ সবলীকৰণৰ কাম চলি আছে আৰু আজি 142, 147 আৰু 143 এই 3খন বুথৰ দায়িত্ব দিয়া আছিল নুৰ মহম্মদ এখেতে এইটো বুথত এই 3টা বুথত মিটিং কৰাৰ দায়িত্ব দিছোঁ আৰু দায়িত্ব ইহঁতে পালন কৰি আছিল। আজি মিটিং কৰাৰ পিছত ইহঁতক ৰাস্তাত আগচি ধৰি ইহঁতে কোৱা মতে ইউডিএফ মানুহৰ কিছুমান ব্যক্তিয়ে ইহঁতক মাৰপিট কৰে। তো মই দুখিত এই কাৰণে এইখিনি হ'ব নালাগিছিল, কিন্তু এতিয়া আমি এইটো বিৰোধ ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। আমি এতিয়া আঠানি থানাত এখন গছৰ চাবমিট দিছোঁ আৰু মই এই মৰ্মে এইটো কেছৰ মানে এটা ভাল কটকটীয়া ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ। আৰু এই সুযোগতে মই আমাৰ ধুবুৰী আৰক্ষী বিষয়াক মই জনাওঁ যাতে এখেতৰ বিৰুদ্ধে এটা কটকটীয়া ব্যৱস্থা লয়, এইটো মই কামনা কৰিছোঁ। বিজেপি কৰাৰ বাবে কাল হ'ল বুলি আপোনাৰ ভাবে নেকি? যেহেতু আপুনি কৈছে যে কৰ্মী আক্ৰমণ কৰিছে, তো বিজেপি কৰা কাল হ'ল বুলি আপুনি ভাবে নেকি? তেনেকুৱাই হৈছে, যেহেতু বিজেপি কৰে মাইনৰিটি মানুহ, মানে মাইনৰিটি বহুতে মানুহে মানে সমৰ্থন নকৰে আৰু যাৰ কাৰণে এইটো কৰিব পাৰিছে। আপুনি কি ক'ব বিচাৰিছে? আচলতে ইউডিএফৰ কি দম্বলি পাৰিছে নেকি? হয়, এইটোতো দম্বলি মৰাই হয়, কাৰণ ইহঁতেতো এতিয়া আমাৰ সমষ্টিত ক'ব গ'লে অস্তিত্বহীন, যাৰ কাৰণে বিজেপি আগবাঢ়ি আছে দলীয়ভাৱে, দলীয় কাৰ্যকৰ্তা বা চৰকাৰে বা দলে যিখিনি আমাক বিহিত বিভিন্ন লাইনত বহু ধৰণৰ আঁচনি আমাৰ হাতুৱাই দিছে, ইহঁতে দিব নোৱাৰাৰ কাৰণে ইহঁতে এইটো কাম কৰিব কৰিছে।